অসমত এনেকুৱা এটা পৰিৱেশ ৰচনা কৰিবলৈ কিছুমানে বিচাৰি আছে অসমখন সদায় অস্থিৰ কৰি ৰাখিব বিচাৰে কিবা এটা ঘটনা হ'লে কিন্তু তাত এটা নিৰ্দিষ্ট জাতিক টাৰ্গেট কৰি পেলায় যোৱাকালি বৰপেটা ৰোডত যি এটা ভয়ংকৰ আৰু লজ্জিত কাণ্ড সংঘটিত কৰিলে দুষ্কৃতিকাৰীয়ে মন্দিৰৰ যিবোৰ মূৰ্তি থাকে সেই মূৰ্তিসমূহ ভাঙি তছনছ কৰি পেলাই দিছে আৰু এই ঘটনাৰ লগে লগে কিন্তু সকলোৱে একমুখে ধিক্কাৰ দিছে কাৰণ ধৰ্মীয় অনুভূতিত আঘাত হোৱাৰ অধিকাৰ কাৰো নাই ধৰ্মীয় অনুভূতিত কোনোবাই আঘাত কৰিলে সকলোৰে লাগিব সেয়া হিন্দুৰ হোক বা মুছলমানৰ হোক হিন্দুৰ অনুভূতিত কোনোবাই আঘাত কৰিলে সেয়া কোনোদিনে মানি লোৱা নহয় বা মুছলমানৰ অনুভূতিত কোনোবাই আঘাত কৰিলেও কিন্তু সেয়া কোনেও মানি নলয় মন্দিৰৰ সকলো মূৰ্তি একফালেদি ভাঙি তছনছ কৰি দিছে ভাগ্য ভাল কথমপি ৰক্ষা কৰিল আমাৰ বৰপেটা জিলাৰ বৰপেটা ৰোডৰ অঞ্চল কাৰণ এটা ভয়ানক গোষ্ঠী সংঘৰ্ষৰ পৰা কিন্তু ৰক্ষা কৰিল পুলিচে লগালগ কিন্তু দুজন ব্যক্তিক কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে মৃদুল কিবা সূত্ৰধৰ আৰু এজন ৰাণা দাস এই দুজন অপৰাধীক কিন্তু ইতিমধ্যেই পুলিচে ধৰি কিন্তু আটক কৰিছে তথাপিও কিন্তু একাংশ মানুহে পুলিচে সেই অপৰাধী দুজনক ধৰাৰ পিছতো একাংশ লোকে কিন্তু মানি ল'ব পৰা নাই এই ঘটনাত এটা নিৰ্দিষ্ট জনগোষ্ঠীৰ লোক জড়িত হৈছে বুলি তেওঁলোকে ক'ব বিচাৰে সঁচাই সকলো ঘটনাতে বা সকলো বিষয়তে এটা নিৰ্দিষ্ট জনগোষ্ঠীক কিয় টাৰ্গেট কৰা হয় যদি কিবা কাৰণত এই দুজন অপৰাধীক ধৰা নপৰিলেহেঁতেন আজি বৰপেটা ৰোড অঞ্চল কিন্তু অশান্তি হৈ গ'লহেঁতেন কাৰণ কামটো কিন্তু কম ভয়ানক নহয় খুব ভয়ানক কাম সংঘটিত হৈছে প্ৰশাসনে ইয়াৰ উচিত তদন্ত কৰি অতি সোনকালে ইয়াৰ তদন্ত ৰিপৰ্ট চৰকাৰক জমা দিব লাগে আৰু অতি সোনকালে দোষীক কঠোৰ পৰা কঠোৰ শাস্তি বিহাৰ ব্যৱস্থা কৰিব লাগে কাৰণ এইবোৰ ঘটনা অসমত যে আৰু অইন কোনোবা জেগাত সংঘটিত নকৰিব তাৰ কোনো কিন্তু গেৰাণ্টি নাই আৰু এই ঘটনাত কিন্তু বহুত ওপৰৰ মাল জড়িত থকাৰ কিন্তু আমাৰ সন্দেহ হয় কাৰণ এটা ডাঙৰ নেক্সাছ ইয়াৰ লগত জড়িত থাকিব পাৰে পুলিচে তদন্ত কৰিলে সকলো ওলাই পৰিব এনে ঘটনা সংঘটিত হোৱাৰ পিছত যদি কিবা কাৰণত সেই অপৰাধীবোৰ ধৰা নপৰে তেতিয়া কিন্তু লগালগ কিন্তু গোষ্ঠী সংঘৰ্ষ হোৱাৰ সম্ভাৱনা দেখা দিব সেইকাৰণে কৈছোঁ সকলো ৰাইজ সতৰ্ক থাকক সকলো ধৰ্মীয় অনুষ্ঠানত CCTVৰ ব্যৱস্থা কৰিব লাগে কাৰণ CCTVত কিন্তু সকলো ফুটেজ ওলাব কোনে সংঘটিত কৰিলে দুৰ্ঘটনা বা কোনে এইবোৰ বেয়া কাম কৰে তেওঁলোকক ধৰাৰ কিন্তু CCTV একমাত্ৰ উপায় কাৰণ পুলিচটো সকলো সময়তে ডিউটিত সেইটো সময়ত মানে সকলো স্থানত ডিউটি কৰাটো সম্ভৱ নহয় গতিকে সকলো ৰাইজ সজাগ থাকিব লাগিব আৰু কোনো এটা ঘটনা সংঘটিত হোৱাৰ লগে লগেই যাতে গোষ্ঠী সংঘৰ্ষ নহয় বা কোনো জাতিক টাৰ্গেট কৰা নহয় তাৰ কাৰণে কিন্তু সকলোৱে সতৰ্ক থাকিব লাগিব আমি সচেতন থাকিব লাগিব এইবোৰ ঘটনা আপোনাক মোৰ এই ভিডিঅ'টোৰ তলত স্ক্ৰীনত দেখুৱাই আছোঁ ৰাইজ আজি বৰপেটা ৰোডত কিমান উত্ৰাৱল হৈ গৈছে কিমান ভয়ানকভাৱে মানুহ কিন্তু হিন্দু লোক ওলাই পৰিছে ৰাজপথলৈ ওলাই আহিছে জয় শ্ৰীৰাম ধ্বনি দি আছে অপৰাধীক ধৰাৰ পিছতো মানি ল'ব পৰা নাই তেওঁলোকে এই কাম সংঘটিত কৰা নাই বুলি কৈছে কিন্তু যিজন অপৰাধীক ৰাইজেও আটক কৰিছে বা পুলিচে আটক কৰিছে সেই অপৰাধীৰ যে সেই মন্দিৰৰ মূৰ্তিবোৰ ভাঙিছে তেওঁৰ লক্ষ্য কৰক ভালদৰে আপোনালোকে তেওঁৰ মূৰৰ ওপৰত বা চুলিৰ আগত সেই মন্দিৰৰ ভঙা বেগ কিন্তু পৰি আছে আৰু নিশ্চিতভাৱেই সেইজন ব্যক্তিয়ে সেই মদ খাই কৰক যি খাই কৰক তেওঁ মিলন নগৰত থাকে আৰু এই অপৰাধী যিজনক দেখুৱাই আছোঁ এওঁৰ ঘৰ গোৱালপাৰাৰ মাটিয়াত এইবোৰ যে সংঘটিত কৰে হিন্দু মানুহে হিন্দুৰ মূৰ্তি ভাঙে ভাবক ইয়াৰ আগতে কিন্তু আমাৰ এই বৰপেটা জিলাৰ ভৱানীপুৰ অঞ্চলত এটা মানে নামঘৰত বা যিয়ে নহওক বা মন্দিৰত গৰুৰ কিন্তু মাংস থৈছিল গৰুৰ যিটো মূৰ সেই মূৰটো থৈছিল সেই ঘটনাটো কিন্তু হিন্দু লোক জড়িত আছিল চাওক
কিমান এটা ভয়ানক কাণ্ড তেওঁলোকে কৰিবলৈ চেষ্টা কৰিছে। হিন্দু মুছলমানৰ মাজত কাজিয়া লগাবলৈ তেওঁলোকে অহৰহ চেষ্টা চলাই আছে। আমাৰ বৰপেটা ৰোডত এটা শান্তিৰ ঠাই, বৰপেটা জিলাখনৰ শান্তিৰ ঠাই, হিন্দু মুছলমান আমি সদায় একেলগে থাকোঁ, কিন্তু এই শান্তিপ্ৰিয় ঠাইখনক অস্থিৰ কৰি ৰাখিবলৈ একাংশ হিন্দুৱে চাওক কেনেকৈ হাত উজান দি তেওঁলোকে কাম কৰি আছে। মোৰ ভিডিঅ'টো বেছিকৈ শ্বেয়াৰ কৰক, সকলো হিন্দু মুছলমানে যাতে ভিডিঅ'টো চাই তাৰ ব্যৱস্থা কৰক, লাইক কমেণ্ট কৰি আপোনালোকৰ মতামত জনাওক। এই ঘটনাত যেনেকৈ হিন্দুৰ মন্দিৰ বা মূৰ্তি ভঙাৰ জড়িত, ইয়াত যে ডাঙৰ নেক্সাছ, ডাঙৰ ওপৰৰ মাল জড়িত হৈ আছে, ইয়াৰ কিন্তু সন্দেহ আপোনালোকে সকলোৱে কৰিব পাৰিব আৰু সন্দেহ কৰাটো উচিত। কাৰণ এই ঘটনাত যদি ওপৰৰ মাল জড়িত নাথাকে তেতিয়াহ'লে তেওঁলোকে কাৰ সাহসত এইবোৰ কাম কৰিব পাৰে।